সকলে নমস্কাৰ জনাইছো অহাকালি ডক্টৰ ভোবা দাস ফাউণ্ডেশ্যনৰ সহযোগত কুমাৰীঘাটত এখনি বিনামূলীয়া স্বাস্থ্য শিবিৰ আয়োজন কৰা হৈছে এই স্বাস্থ্য শিবিৰত গুৱাহাটী হেলথ সিটি হস্পিটালৰ বিভিন্ন ডিপাৰ্টমেন্টৰ অভিজ্ঞ ডক্টৰ ইয়াত উপস্থিত থাকিব আৰু এই বিনামূলীয়া স্বাস্থ্য শিবিৰত আমি বিনামূলীয়াকৈ ঔষধ যোগান ধৰাৰ কাৰণে ব্যৱস্থা কৰিছো ইয়াত বিভিন্ন পৰীক্ষা ইয়াত কৰা হ'ব গতিকে মই তামুলপুৰ সমষ্টিৰ সমূহ ৰাইজক অহাকালি হ'বলগীয়া বিনামূলীয়া যে স্বাস্থ্য শিবিৰ ইয়াত উপস্থিত হোৱাৰ কাৰণে সকলোকে মই অনুৰোধ জনাইছো ৰাতিপুৱা 10 বজাৰ পৰা আৰম্ভ কৰি আমি 4 বজালৈকে এটো চলাই লৈ যাব বিচাৰিছো ইয়াৰ কাৰণে আপোনালোকক সকলোকে ইয়াত সহায় সহযোগিতাৰ লগতে উপস্থিতি মই বিধায়ক হিচাপে কামনা কৰিছো দক্ষিণ কুমাৰীঘাটা আমাৰ অডিটৰিয়াম হল ইয়াত আয়োজন কৰা হৈছে ধন্যবাদ